হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে চাগে? মোৰো ভালেই বাৰু দিয়ক। আজি মা দেউতাহঁত আহিছে এটা বিশেষ কামত। তাৰ পৰা এয়া আমি ওলাইছোঁ গোটেই কামটোৰ বাবে। আহি পালোহি মাৰুতি চুজুকি ডিলাৰ। কথাটো হ'ল যে দেউতাই আজি সৰুকৈ এখন গাড়ী ল'ব। তাৰ পৰা এইফালে আমি বহি আছোঁ। যিহেতু অলপ টাইম লাগিব, সেয়েহে অলপ ফটোজ উঠি লৈছোঁ আৰু আনফালে যি পেপাৰ ৱৰ্ক আছে সেয়া কৰি আছে আৰু পাৰ্টছসমূহ লগাই আছে আনফালে। তাৰ পৰা এয়া ফাইনেলি আহি গ'ল গাড়ীখন। বহুত ভাল লাগিছে, যিহেতু আজি দেউতাৰ সৰু এটা আশা পূৰণ হৈছে। তাৰ পৰা আমি ওলালোঁ পূজা কৰিব। গাড়ীখনৰ হলেশ্বৰ মন্দিৰতে ভাবিলোঁ যে পূজা ভাগ কৰি লওঁ, যিহেতু তাত গাড়ী পূজা বৰ ধুনীয়াকৈ হয়। আমি সকলোৱে হলেশ্বৰলৈ বুলি ওলালোঁ। এই ভাগ হৈছে হলেশ্বৰ মন্দিৰ। মন্দিৰলৈ আহি মনটো যে খুবেই ভাল লাগিছে। তাৰ পাছত এইফালে যিখিনি নিয়মসমূহ আছে সকলোবোৰ কৰি লৈছে দেউতা আৰু মায়ে। আৰু যিহেতু পূজাৰ বতৰ, আপোনালোকৰ বাৰু পূজা লাগিছেনে? সকলোৱে চাগে নতুন কাপোৰ কিনিছে, হয়নে নহয়? মোৰো বাৰু পূজা এনেকৈ আজি প্ৰথম দিনটো ভালে কুশলেই গ'ল। তাৰ পাছত আমিও যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ, সেয়েহে সকলোৱে বাহিৰতে খাই ঘৰলৈ বুলি উভতিলোঁ। আজি মা দেউতা আমাৰ ঘৰতেই থাকিব। তাৰ পাছত এয়া ঘৰ পাই মা দুইজনীয়ে এয়া অলপ পূজা কৰি লৈছে। তাৰ পৰা সৰুকৈ এটা পাৰ্টি কৰিম। আৰু আজিলৈ ইমানেই আছিল। কেনেকুৱা লাগিল বাৰু কমেণ্ট কৰি জনাবচোন দেই। বাই বাই।